ইউজি প্ৰমৰ কথা এই যিমান গণ্ডগোল হৈছে চব ইউজি একশ্যন আমি তদন্ত ডিমাণ্ড কৰিছোঁ তদন্ত কৰিব লাগে বুলি অসম চৰকাৰৰ ওচৰত নিশ্চয় তদন্ত হ'ব মই কি কয় ইউজি ব্ৰহ্মক কি কয় মই আণ্ডাৰগ্ৰাউণ্ড কৈছে না নহয় আগতীয়াকৈ ইলেকশ্যন নিৰ্বাচনৰ সময়ত মই আণ্ডাৰগ্ৰাউণ্ড কৈছে না নাই ইয়াৰ এক্টিভিটিটো আপোনালোকে ধৰিব নোৱাৰিব মুঠতে ইউজি আপুনি তাক কেনেকৈ ধৰিব কেনেকৈ প্ৰমাণ কৰিব ইয়াৰ মুখৰ পৰাই ওলাই থাকে জিনজে বুলি কোৱাটো জানে এইটো জিনজেটো কি বস্তু জানে এই ইউজি প্ৰমৰ পৰাই ওলাই থাকে জিনজে এতিয়া যে আপোনালোকে ইউজি প্ৰমক সোধক আণ্ডাৰগ্ৰাউণ্ডৰ সোধক মই নক'ম জিনজে মানে কি এইবিলাক মই নক'ম জিনজে কি বস্তু ইউজিক সোধক আণ্ডাৰগ্ৰাউণ্ডৰ সোধক সিহে বনাইছে কোন ইউ পি পি এল কিয় নাথাকে এনেকুৱা হাল্লা চিল্লা কৰা নাই দেখা নাই ইউজি প্ৰমে গণ্ডগোল কৰা সিয়ে মেইন মাষ্টাৰ কিন্তু আপুনি ধৰিব নোৱাৰিব প্ৰমাণ দিব নোৱাৰিব আপুনি সি এনেকুৱাই কাম কৰে ক'ব লাগে কৈছে মানে যোনে আৰে কিয় নকওঁ মই ইউজি হওক কোনোবা হওক কোৱা কিবা দিগদাৰ আছে ইয়াত ভূমি পাট্টা দিবৰ কাৰণে আমি অহাকালি এনাউন্স কৰিব আমি আমাৰ অহাকালি মাছ কেটাৰিং আছে সেইখিনি প্ৰগ্ৰামত আমি 35,000 সেল্ফ হেল্প গ্ৰুপ বেনিফিচিয়াৰীসকলক 10,000কৈ প্ৰত্যেকগৰাকী 10,000কৈ যিটো বিলাৱাৰ প্ৰগ্ৰাম সেইটো খুব ভাল প্ৰগ্ৰাম হ'ল ছাকচেছ হ'ল আৰু এনেকুৱা আমাৰ আৰু 14টা সমষ্টি আছে আৰু এইটো অতি সোনকালে জানুৱাৰীৰ ভিতৰতে শেষ হ'ব এই 14টা সমষ্টিটো এইটো অলৰেডি তাৰিখবিলাক ফিক্স কৰা হৈছে তো আচল কথাটো হ'ল সেইটোতো হৈ থাকিব আমাৰ ভাল প্ৰগ্ৰাম চেম ডাঙৰীয়াৰ যিটো প্ৰগ্ৰাম সেইটো ভাল আৰু এইটো প্ৰগ্ৰামৰ দ্বাৰাদি গোটেই অসমৰ সঁচাকৈ আমাৰ আই মাতৃ মহিলাসকলে খুব সহায় পাব বুলি মই কামনা কৰিছোঁ কথা সেইটোৱে আৰু আচল কথাটো হ'ল আমাৰ বি টি চি অঞ্চলত যিখিনি পৰিৱেশ আপচু আৰু ইউ পি পি এলে কৰি আছে সেইটো ভাল লক্ষণ নহয় মুঠতে আপচু বা ইউ পি পি এলে যিটো 6 জনগোষ্ঠী জনজাতিকৰণৰ নামত প্ৰটেষ্ট কৰি বা আন্দোলন কৰি যিটো ভায়োলেণ্ট কাম কৰিব ওলাইছে বা ঠায়ে ঠায়ে কৰিবৰ কাৰণে যিটো ব্লুপ্ৰিণ্ট সেইটো আমি গম পাওঁ মুঠতে ভাল নহয় ইহঁতৰ কিবাটো হ'ল এই বি টি চিটো আকৌ কেনেকৈ দখল কৰিব পাৰিম হাগ্ৰামা মহিলাই শাসন কৰি আছে এই শাসন কালত যেনে তেনে বি টি চিটো লুটপাট কৰিব লাগে গণ্ডগোল কৰিব লাগে মানে বি টি চিটো মানে অস্থায়ী মানে সদায় গণ্ডগোল মানে ইয়াত আৰু শান্তি নাই এনেকুৱা পৰিৱেশ বনাবৰ কাৰণে ইউ পি পি এল আৰু আপচুৱে ইয়াত কমপ্লিট ৰচনা কৰি আছে আৰু কৰিব দীপেন বড়োৱে কৈছে কৰা নাই বুলি দীপেন বড়োৰ কথা বাদ দিয়ক মই কৈছোঁ দীপেন বড়ো আপুনি আপচুৰ প্ৰেচিডেণ্ট হয় ইমান মিছা কথা কৈ লাভ নাই এই এছেম্বলি যিটো হলত সোমাই পেলাই যিটো এক্টিভিটি কৰিছে ইহঁতে কোন হয় আপচুৰ ল'ৰা হয় না নহয় এইটো আমি নাজানি নেকি আপচুৰ ল'ৰা আমি জানো আমি জাগাৰে মানুহ কোন আপচুৰ ল'ৰা হয় কোন ইউ পি পি এল কৰ্মী হয় আমি চিনি নাপায় নেকি ইয়াৰ ওপৰত কোন দোষী হয় কোন বাচি যায় সেইবিলাকৰ ওপৰত আমাৰ তদন্ত কৰি আছে কৰিব ওলাব মুঠতে দীপেন বড়োৰ কোৱাৰ কথা টোটেলি মানে মিছা কথা কৈ আজি 5 বছৰ ইহঁতে বি টি চিখন চলাইছে আকৌ চলাবৰ কাৰণে ইহঁতে খুব আশা কৰিছিল কিন্তু ৰাইজে সেইটো বদলাও আনিছে ৰাইজে সেইটো দীপেন বড়ো বা কোনোবা প্ৰমোদ বড়োৰ যিটো চৰকাৰ চলাই আছিলে 5 বছৰ সেইটো মানি ল'ব পৰা নাই এতিয়া নতুন চৰকাৰ আনিছে বি পি এফ চৰকাৰ সেইটোকে আপচু বা ইউ পি পি এলে সহ্য কৰিব পৰা নাই কথা এটাই কথা ইউ পি পি এল বা আপচুৰ কথাটো হ'ল
এই হাগ্ৰামা মহিলাক চেছ কৰিব লাগে আৰু মোক বিচাৰি থাকে বোলে মোক বিচাৰিছে কি কাৰণে আলোচনা কৰিবৰ কাৰণে বিচাৰিছে না মাৰিবৰ কাৰণে বিচাৰিছে এইটোতো স্পষ্ট কৰিব লাগিব কথা এইবিলাক মুঠতে ভাল নহয় আপচু আৰু ইউ পি পি এলৰ মতলবটো ভাল নহয় একদম খুব বেয়া মুঠতে আজি হয়তো তামোলপুৰ কৰিব পাৰে এসপ্তাহ পিছত হয়তো ওদালগুৰি হয়তো ক'তবা গড়েশ্বৰ হয়তো ক'তবা চালবাৰী হয়তো ক'তবা মুছলপুৰ মুঠতে এইটো ৰুটিন আছে ইহঁতৰ মুঠতে একদম বি টি চিত গণ্ডগোল কৰি পেলাই চেদলা বেলা কৰাৰ মানে ব্লু প্ৰিণ্টটো ইহঁতে কৰিছে অলৰেডি যিমানেই নকয় কিয় ডিফেন বড়ো আপুনি হয় স্পটত নাই আপুনি নাই আমি জানো আপোনাক দেখা নাই কিন্তু আপচু ল'ৰাবিলাক আছে ইউনিভাৰ্চিটিৰ পৰা ওলাইছে আপচু অফিচৰ পৰা ওলাইছে যিসকল ধৰ্ণা দিছে সিহঁতে আপচু অফিচৰ পৰা ওলাইছে ইউনিভাৰ্চিটিৰ পৰা ওলাইছে এইটো আপচু জড়িত নাই বুলি ক'লে কেনেকৈ হ'ব নাই এইটোতো আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে এইটো মেৰিট বেচিছত মানে সেইটো চিলেকশ্যন কৰি আছে মুঠতে অতি সোনকালে হ'ব ভাল মুঠতে খবৰটো ভাল নাই এইটোতো ইলিগেল প্ৰমোদ বড়ো দিয়াটো নিযুক্তি দিয়াটো ইলিগেল যোনে মেৰিট বেচিছত পাব লাগে ইহঁতে পাব ওলাব মুঠতে খুব প্ৰায় ফাইনেলেই হৈছে প্ৰায় ফাইনেল অতি সোনকালে হ'ব এইটো বিজেপিৰ ফালৰ পৰা দুজন EM পাব এইটোতো আগতীয়া আলোচনা হৈছে এতিয়া কেতিয়া দিব বিজেপিৰ কোটা মুঠতে দুজন EM পাব বিধানসভা ইলেকশ্যনৰ বাবে সাজু কেনেদৰে হৈছে ছয়জন যি আপোনাৰ চিলেক্টেড মেম্বাৰ দিয়া হ'ল MCL তাক লৈ আচলতে বিতৰ্ক ওলাইছে এটা বিশেষ জনগোষ্ঠীৰ এইটো হ'ল এইটো এইবিলাক ক'ব নালাগে হয় আমাৰ মানে সেইটো কাৰেকশ্যন কৰিব লগা আছে যিটো আমাৰ কোচ ৰাজবংশীৰ পৰা দুজন দিয়া হৈছে বুলি কোৱাটো সেইটো আচলতে আমি এই যিটো নমেনক্লেচাৰ নাম দিয়াৰ ক্ষেত্ৰত ডিক্লাৰেশ্যনৰ ক্ষেত্ৰত কাৰেকশ্যনৰ দৰকাৰ আছিলে এইটো নকৰাকৈ হৈছে মুঠতে আমি কাৰেকশ্যন কৰিম আমি মহিলা ৰিপ্ৰেজেণ্টেটিভ হিচাপেহে দিছিলে এই আমাৰ প্ৰভা দেৱী বাইদেউ মহিলা ৰিপ্ৰেজেণ্টেটিভ আমি দিব পাৰে ইয়াৰ ভিতৰত আমাৰ হেমপ্ৰভা কি আছে হেমপ্ৰভা বাইদেউক আমি দিছে মহিলা হিচাপে দিছে আমি এইটো জনগোষ্ঠীলৈ কথা নহয়